এখন ঠিকছে লাগিছে এইবা দেখিছে নাই হেল্ল' হেল্ল' ভালনে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আমি কলৈ গৈছোঁ ৱেলকাম টু দ্য লেণ্ড অফ ৰাইজিং ছান আপোনালোকে যদি সাইনবোৰ্ডখন চাইছে আপোনালোকে গমেই পাইছে আমি আজি কলৈ ফুৰিবলৈ আহিছোঁ আমি এটা প্ৰথম জলপ্ৰপাতটোত ৰখিলোহি দেখিছে নে কিমান ডাঙৰ ক'তা অঁ সেইফালেও এটা আছে সেইফালে এটা আছে আপোনালোকে নেদেখে মই কেমেৰা দিছোঁ এইটো কেনেকুৱা ধুনীয়া লাগিছে এইটো কেনেকুৱা ধুনীয়া লাগিছে হয় নাই দেখিছে যাওঁ ভিডিঅ'টো শনিবাৰৰে দেই এডিট কৰা হোৱা নাছিলে কাৰণেহে দিয়া নাছিলোঁ এয়া দেখিছেনে আমি অৰুণাচলত সোমাই একদম জলপ্ৰপাতৰ ওপৰত জলপ্ৰপাত ইমান যে ভাল লাগিছে নহয় খালি বতৰটো যেনিবা অকণমান ডাৱৰীয়া আছিলে আৰু এইফালে দেখিছেনে কিমান ডাৱৰ মানে আমি যিমান ওপৰলৈ গৈ আছোঁ সিমান মানে ডাৱৰবোৰ কাষ চাপি চাপি আহি আছে আৰু এটা টাইমত মানে এনেকুৱা হৈ গৈছে ডাৱৰে মানে ৰাস্তাটো একেবাৰে নেদেখাই কৰি দিছে আৰু যে ইমান লেণ্ডশ্লাইড হৈছিলে নহয় আমাৰ মুখৰ আগতে মানে এইফালে লেণ্ডশ্লাইড হৈছে এইকেইদিন কিন্তু অলপ ৰিস্কি হৈ আছে দেই ৰাস্তা যেতিয়াই তেতিয়াই মানে ব্লক হৈ যায় পিছে আমি যেনে তেনে বাৰু পাৰ হ'লোঁ দেখিছেনে জলপ্ৰপাতটো নেদেখে বৰষুণ এইফালে দেখিছেনে জলপ্ৰপাতটো কিমান যে ভাল লাগিছে নহয় আৰু এইফালে দেখিছে ৰাস্তাৰ একো চিন চাবে নাই ৰাস্তা ক'ত পাৰ ক'ত মানে একো ধৰিবই নোৱাৰি বেছি বৰষুণ ইমান বৰষুণ দেখিছেনে আমি মানে ভালকৈ জলপ্ৰপাতটো চাবলৈ পোৱা নাই মানে ইমান বৰষুণ ইমান এইফালে দেখিছেনে পাহাৰৰ টিলাটোত মনেষ্ট্ৰীটো কেনেকৈ যে ৰখি আছে ন অকল টিলাটোৰ ওপৰতে বাকী একো ছাইডত মাটি চাটি নাই তাৰপিছত আমি আহি পালোহি হেংগিং ব্ৰিজখন দেখি পিনি আৰু আমি নৰখিম সেইটোতো হ'বই নোৱাৰে তাতো বোলো ফটো কেইটামান আৰু ভিডিঅ' বোলো উঠাওঁ বুলি চবেই নামিলোঁ আমি আছোঁ এইফালে হেংগিং ব্ৰিজত লৰি আছে ব্ৰিজখন লৰি আছে আমি য'ত হেংগিং ব্ৰিজত ফটো মাৰিছোঁ তাৰ পৰা আকৌ এইফালে মনেষ্ট্ৰীটো একদম চিধা চিধি দেখি থাকে আৰু এইফালে দেখিছেনে সঁচাকৈ দেই পাহাৰীয়া ৰাস্তাবোৰ মানে দেখিবলৈ ইমান ধুনীয়া ইমান মনোমোহা ৰাস্তাই চাবনে পাহাৰে চাবনে গছ গছনিয়ে চাবনে মানে চাই হেঁপাহ নপলায় আৰু আকৌ আহি পালোহিয়ে নহয় মন্দিৰ এটা আমি তাত এবাৰ নামিছোঁ দেই মন্দিৰটোত আমি সেৱা কৰি মেলি গৈছোঁ আচলতে এইটো হৈছে এটা নাগ মন্দিৰ অকণমান উঠিব লাগে কিন্তু দেখিবলৈ কিন্তু বিৰাট ধুনীয়া দেই আৰু ফটো মাৰিবলৈ ধুনীয়াকৈ এনেকৈ বনায়ো দিছে আমি যলৈ বুলি ওলাই আহিছিলোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন আমি পালোহি মানে আমি পাই গ'লোহি অৰুণাচলৰ চেৰগাঁও ফুলখিনি দেখিছেনে কিমান ধুনীয়া ৱাও আমি এতিয়া গৈ আছোঁ এপল গাৰ্ডেন মানে ইয়াত কিৱি আছে আপেল আছে আৰু নাচপতি আছে ছিঙিবলৈ যে কিমান হেঁপাহ আছিলে নহয় মানে আপোনালোকক মই কৈ পিনি মানে বুজাব নোৱাৰোঁ কিন্তু বোলে আপেল পকা নাই সেইকাৰণে ছিঙিবলৈ হোৱা নাই সেইকাৰণে আৰু ছিঙিব ক'ত দিব আৰু গোটেই হুৱে বাৱে মুঠতে আপেল আৰু আপেল ইমানেই আপেল বা এইবোৰ চব কিবা গল্ডেন কিবা এটা বুলি আপেল দেখিয়ে পগলা গৈছোঁ এতিয়া কিৱি চাবলৈ গৈ আছোঁ কিৱি গছ কেনেকুৱা বোলে দেখাম এইফালে কিৱি দেখিছেনে মা কিৱি গছ মই প্ৰথম দেখিছোঁ আৰু এখন লদা লাগিছে কিৱি পাই ইয়ে ৰাম দেখিছে ন কিৱি গছবোৰ মানে লতা দেখিছে এখন ঠিকছে লাগিছে এইবা কিৱি তাৰপিছত এই যে ওখ গছজোপা দেখিছে এইজোপা বোলে চেচনাট ট্ৰি বিলাহী কেজি 10 টকা এইফালে 20 টকা এইফালে 20 টকা তাৰপিছত কবি 10 টকা চব 10 টকা ফ্ৰেছ একেবাৰে হেৰিৰ পৰা চিঙা বন্ধাকবি পকোৰা একেবাৰে কিহৰ পৰা চিঙা ফ্ৰেছ বাৰীৰ পৰা চিঙা বন্ধাকবি পকোৰা ফ্ৰেছ এই মাত্ৰ বাৰীৰ পৰা ছিঙি আনি দিছে ইমান ধুনীয়া আৰু একদম ফ্ৰেছ বন্ধাকবিৰে বনোৱা পকৰি খাবা আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে দেখিছেনে এই ডাৱৰ কি ধুনীয়াকৈ ডাৱৰখিনি গৈ আছে
চেৰগাঁও ঘূৰি মেলি আমি এতিয়া তেজপুৰলৈ বুলি উভতিছোঁ কিন্তু আমি যাওঁতে ভালুকপুঙেদি সোমাইছিলোঁ কিন্তু আহোঁতে আমি ওৰাঙৰ ফালে ৰাস্তা দি আহিছোঁ মানে যোৱা ৰাস্তাটো বহুত ভয়ংকৰ আছিলে মানে ইমান লেণ্ডশ্লাইড হৈছে নহয় ইমান লেণ্ডশ্লাইড সেইকাৰণে আহোঁতে বেলেগ এটা ৰাস্তা দি আহিছে কিন্তু এই ৰাস্তাটো বহুত খালি দূৰ পালোঁ কিন্তু দূৰ হ'লেও একো নাই নিজৰ লাইফটোতো কমচে কম ৰিক্সত নাই এফালে ৰাস্তাত একো লেণ্ডশ্লাইড নাই এইফালে অকল ডাৱৰহে অকণমান আছিলে ডাৱৰটোতো থাকিব ইমান ওপৰত যেতিয়া আছোঁ বাকী ডাৱৰ থাকিলেও মানে ৰাস্তাটো ধৰিব পাৰি যোৱা টাইমততো ৰাস্তাও ধৰিব নোৱাৰা সেনেকুৱা লিখীয়া হৈছিলে যাওঁতে আমি ইমানেই ৱাটাৰফল পাইছিলোঁ কিন্তু এই অহা ৰাস্তাটো ইমানেই দীঘলীয়া কিন্তু এটা ৱাটাৰফল নাই সেইকাৰণে মই দাদাজনক কৈছোঁ বোলো য'তে ৱাটাৰফল দেখিব তাতে ৰখাব বোলো ফাইনেলি সৰু ৱাটাৰফল এটা পালোঁ তাতেই ৰখিলোঁ আমি ফটো ভিডিঅ' মাৰিলোঁ পিছে আপোনালোকে কথা এটা লক্ষ্য কৰিছেনে মই যাওঁতে একদম বডি দেখাই গৈছিলোঁ আহোঁতে দেখিছেনে জেকেট পিন্ধিও ৰক্ষা পোৱা নাই মানে ইমানেই ঠাণ্ডা সোমালে নহয় বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই তেনেহ'লে আজিলৈ আহিছোঁ বাই